Guys, welcome back to my YouTube channel SD 10 আৰু guys আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছো my YouTube channel SD 10 লৈ আৰু বলকচোন আজিৰ ভিডিঅ'টো কেনে টপিকৰ ওপৰত হ'ব বা কেনেটো ভিডিঅ'টো কেনে লাগিব আপোনালোকক চাইবা ভিডিঅ'টো আপোনালোকে কিমান টাইম চাব সেইটো মই নাজানো কিন্তু ভিডিঅ'টো একদম হেকলৈ চালে মই ভাল পাম মোৰ মনটো শান্তি হ'ব আৰু আপোনালোকে চাব বুলি মই আশা নকৰো বুলি কিছুমানৰ কাৰণে নকৰো আৰু কিছুমানে কৰো আৰু গাইস মই মানে পুৱাই উঠি ফালে মানে একদম আমাৰ বাড়িৰ পিছফাল ইটো হল আমাৰ বাড়িৰ পিছফাল আৰু ইলা আমাৰ পথাৰ ভৰপুৰ হৈ গৈছে কাৰণটো যেহেতু ইমান দিন বানপানী বহুত ক্ষতি কৰি দিলে গাইস হাফলং হওক নগাঁও হওক বহুত বিভিন্ন ঠাইত মানে বানপানীৰ ক্ষতি কৰি দিলে ঘৰ দুৱাৰ একদম গৰু চৰু সব জীৱ-জন্তু উটুৱাই নিলে তো এই বানপানীৰ বিষয়ে যি অলপমান কিছু দেখাম বুলি ভাবিছো মানে যে এটা সাইকেলিং ৰাইড কৰিম বুলি ভাবিছো মোৰ সাইকেলখন দে বেছি কথা বা বেছি আপোনালোকক বৰ নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো এখন সুন্দৰ প্ৰকৃতিৰ মাজৰ গাঁওখনলৈ আজি এখন গাঁও অদ্ভুত এখন গাঁও দেখাবলৈ আহিছো আপোনালোকে ভিডিঅ'টো কেনে বা মানে কি দেখিব কি আপোনালোকে মই দিব পাৰো দেখাব পাৰো আপোনালোকক সেইবোৰ কি বা দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যিবিলাক মানে খেতিয়ক আছে সেই খেতিয়কসকলে বহুত কষ্ট কৰি যেহেতু খেতি কৰে সেই খেতিয়কসকলৰ বানপানীৰ একদম ক্ষতি নষ্ট হৈ গৈছে একদম সব আৰু গৰু চৰুৰ বাবে একদম ঘাঁহ নোহোৱা হৈ গৈছে যেহেতু বানপানী একদম শেষ কৰিলে সব আৰু এইবিলাক সব কিমান মানুহৰ ঘৰ একদম তল যাব হৈছে আৰু আধা গৈছে আৰু আগত গলি দেখাম আৰু আপোনালোকক আগত আৰু এইখন গাঁও আপোনালোকে যদি ভালকৈ লক্ষ্য কৰি চাই থাকে তেনেহ'লে যেহেতু মই চকু দি দেখিছোঁ বহুত ক্ষতি নষ্ট হৈ গৈছে এইখন গাঁও অদ্ভুত গাঁও অদ্ভুত বানপানীৰ বাবে এই গাঁওখন বহুতে বেছি ক্ষতিগ্ৰস্ত হৈ গৈছে আৰু এখন পথাৰ আছিল যিহেতু পানীৰে পৰিপূৰ্ণ হৈ গ'ল ইয়াৰে এজন যদি গাঁৱলীয়া ককাক লগ পাওঁ তেনেহ'লে সুধিম বাৰু এই গাঁওখন কিয় এনে হ'ল ককা ইয়াতে মানে বানপানী ইমান মানে হ'ল কেনেকৈ হ'ল মানে অলপ কওকচোন আপুনি কওক প্ৰবল বৃষ্টিপাতৰ ফলত অসমত মানে উত্তৰ পূৰ্বাঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণৰ ফলত পাহাৰ সকলোতে পানীবোৰ বাগৰি আহি নৈ জান জুৰিবিলাকত পৰি নৈ জান জুৰিবিলাক মানে যেতিয়া মানে পূৰ হ'ল তাৰপাছত পথাৰলৈ আহি এক বিস্তীৰ্ণ জলমগ্নৰ সৃষ্টি কৰিলে হয়নে আৰু এইবিলাক চাওক ঘৰবিলাক কিমান শেষ হৈ গৈছে বানপানী একদম বাঢ়ি অহাৰ বাবে আৰুতো আছে আহিব এইবাৰ এটা লাষ্ট এখন দলঙত যাম এই দলংখনত যাই পেলাই আৰু লাষ্ট ঘৰত যাম আৰু পানী হৈছে বাবে নাও চলাব লগাত বাধ্যত পৰি গৈছে মানুহবিলাকে চাওক নাও চলাইছে অকল ভিডিঅ'টো চাই কেনে লাগিল নাজানো যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব যিসকলে নতুনকৈ হৈছে সকলো কৰি দিব আৰু জাষ্ট এটা আপোনালোকক ট্ৰিপ দেখালোঁ যে বানপানী বিভিন্ন ঠাইত অসমৰ ক্ষতি নষ্ট কৰি যাই আছে সেই ওপৰত এটা ভিডিঅ' বনাই দেখালোঁ আৰু ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত জনাব বাই বাই